মুসলিম বরকুশি চুতিয়া কসারি আহুমর অন্তর্ভেদী মৌবুয়াম ভেদা ভেদর প্রাচীর ভাঙি ভেদা ভেদর প্রাচীর ভাঙি হাইম্যর খৰগ ৰচি হাইম্যর খৰগ ৰচি কোনোবা এজনে গীত গাই থকা শুনিলো বৰ ভাল লাগিল মনটো বৰ ভাল লাগিল সাম্যৰ গীত গাইছে একতাৰ গীত গাইছে বৰ ভাল লাগিল এই সাধাৰণতে মই এইখিনি সময়ত ওলাই নাহোঁ বয়সো হৈছে কিন্তু এই গীতটো শুনি পেলাই কিবা এটা ভাল লাগিল আৰু সেই ভাল লগাৰ কাৰণে ওলাই আহিলোঁ একতাৰ গীত গাইছে সাম্যৰ গীত গাইছে ভাল লাগিছে একতা একতা তাহানি অম্বিকা গিৰিয়ে কৈছিল চেপা ঢকা গতা টনা থোহা খাই ঠাকুৰি কান্দে অসমীয়া ঠাকুৰি কান্দে অসমীয়া জিত কৰে কোনে জিত কৰে কোনে আই বুকুত দেখোন অসমীয়া এজনো নাই আইৰ বুকুত দেখোন অসমীয়া এজনো নাই অকণমান মনটো বেয়া লাগি গ'ল মই কলিতা এই তেখেত বামুণ সেইজন কোচ এই বড়ো সেইজন মিচিঙো আছে ডিমাচা আৰু বহুতো অসমীয়াহে পিছে এজনো নাই আমি সকলো এতিয়া ভাগ আমি বিভক্ত ইজনে সিজনৰ শত্ৰু হলো সিদিনা কাৰ্বি আংলঙৰ মুক্ৰত ইজন ভাইয়ে সিজন ভাইৰ তেজ ললে আমি ইজনে সিজনৰ শত্ৰু হলো মই হিন্দু হলো আৰু
কোনোবাজন মুছলমান হ'ল মানুহ হ'ব পাৰিলো জানো মানুহ হ'ব পাৰিলো জানো সঁচা মানৱতা কিয় মানুহৰ নাই দেখোন আৰু উদাৰতাও দেখো নাই কিহৰ ৰাগিত আজি নিজকে পাহৰিলে মনৰ সংস্কাৰ একো নাই পথৰ দাঁতিৰ সেই ডাষ্টবিনটোত প্লাষ্টিকেৰে মেৰিয়াই পেলাই থৈ যোৱা সেই শিশুটিৰ মঙহ যেতিয়া বাটেদি কুকুৰে টানি লৈ যায় কোনেও নুসুধে সেয়া হিন্দুৰ মঙহ নে মুছলমানৰ মঙহ সেয়া মানুহৰ মঙহ সেয়া মানুহৰ মঙহ তেজেৰে লুতুৰি পুতুৰি সেয়া মানুহৰ মঙহ আমি সকলো ৰাজনীতিৰ কুটিল অংশত পাৰি দিকভ্ৰান্ত ৰাজনীতিৰ কুটিল অংশত সোমাই আমি দিকভ্ৰান্ত পাহৰি পেলাইছো নিজস্ব সত্তা হেৰুৱাই পেলাইছো মানুহ হোৱাৰ গৌৰৱ হেৰুৱাই পেলাইছো মানুহ হোৱাৰ গৌৰৱ আৰু সৃষ্টি কৰিছো এখন অমানুহৰ সমাজ সংকীৰ্ণতাৰে আৱৰিল সমাজ কাৰো বিস্তৃত মনোভাৱ নাই সংকীৰ্ণতাৰে আৱৰিল সমাজ কাৰো বিস্তৃত মনোভাৱ নাই বিভেদৰ জুই বহু দিছে ছটিয়াই কোনো বিভেদকামী হতে পায় বিভেদৰ জুই বহু দিছে ছটিয়াই কোনো বিভেদকামী হতে পায় দেখি পংকিলতাৰে খোৱা মাৰিছে হাঁহি আজি যুগেও মিচিকিয়াই দেখি পংকিলতাৰে খোৱা মাৰিছে হাঁহি আজি যুগেও মিচিকিয়াই সঁচা মানৱতাই আৰু সঁচা অনুভূতি আজি কিয় দেখো নাই সঁচা মানৱতাই আৰু সঁচা অনুভূতি আজি কিয় দেখো নাই আদেশ কৰক মহাৰাজ
সেনাপতি যোৱা তোমাক বাহুবল ধনবল যিমান লাগে সিমানেই দিম মাথো তুমি সিহঁতক এফালৰ পৰা ভাগ ভাগ কৰি পেলোৱা ধৰ্মৰ বিষবাষ্প ছটিয়াই দি সিহঁতবোৰক ধৰ্মান্ধ কৰি পেলোৱা সাম্প্ৰদায়িক উত্তেজনাৰে সিহঁতৰ মনবোৰ কলুষিত কৰি পেলোৱা আৰু সিহঁতৰ মনুষ্যত্ব নাইকিয়া কৰি পেলোৱা ইজনে সিজনৰ শত্ৰু হ'ব ইজনে সিজনৰ তেজ ল'ব আৰু আমি ৰাজপাতত বহি উপভোগ কৰিম মৃত্যুৰ কিৰিলি যোৱা ৰবা প্ৰথমতে তুমি সৃষ্টি কৰি ল'ব লাগিব কিছুমান মূৰ্খ জনপ্ৰতিনিধি তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমার প্রয়োজন নাই আমার প্রয়োজন নাই তুমি রজাই হুয়া বা মন্ত্রী হুয়া আমার প্রয়োজন নাই আমার প্রয়োজন নাই স্বদেশ আৰু স্বজাতিৰ বাবে কৰা যদি কিবা আয়োজন ৰাইজৰ নেলাগে দাই শোষণ মাথো নকৰিবি আৰু লাঞ্ছিতা বঞ্চিতা সমাজৰ সৰু মানুহ বুলি নকৰ কাকো অবহেলা কিবা এটা কৰক ছাৰ মূল্য বৃদ্ধি নিবনুৱা সমস্যা এই সকলোবোৰে মানুহবিলাকক একদম কঙাল কৰি পেলাইছে ছাৰ ছাৰ কিবা এটা কৰক ছাৰ 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 কিবা এটা কৰক ছাৰ মানসী নোকোৱা কথা তুলি এই পেট বেদনাই আকৌ এদিন কান্দিব এই পেট বেদনাই আকৌ এদিন কান্দিব আশাই মন্দিৰত বহি গাঁঠিছিলো মালা ঠাই মানসী নোকোৱা কথা তুলি এই পেট বেদনা আপুনি কোন মানসিক কথা কৈ আছে গোটেই মানুহবিলাক অৱস্থা নাইকিয়া হৈছে আৰু যোৱাবাৰ আপুনি সেই বান্ধটো বান্ধিম বুলি নাবান্ধিলে গোটেই বান্ধ পানী মানুহ জুৰুলা কিবা এটা কৰক ছাৰ ছাৰ কিবা এটা কৰক অ ডাঙৰীয়া কাণে দুন্ধাৰলে বানে দুপৰীয়া অ ডাঙৰীয়া কাণে দুন্ধাৰলে দিবানে দুপৰীয়া মৰা পালো বিয়া পালো তাকো বেছি খালো ভাত অ ডাঙৰীয়া কাণে দুন্ধাৰলে শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় মোৰাই দুখনি খোলা হাত
সোণৰ খাৰু পিন্ধাম বুলি কৈ লোৰ শিকলি লগালিনো কিয় লোৰ শিকলি লগালিনো কিয় লোৰ শিকলি লগালিনো কিয় মই আপোনাৰ ঘৰলৈ যাব নোৱাৰো আপুনি মোৰ ঘৰলৈ আহিব নোৱাৰে মই আপোনাক বেয়া পাওঁ আপুনি মোক বেয়া পায় মই কলিতা আপুনি কোচ মই হিন্দু আপুনি মুছলমান এই গোটেই কথাবিলাক বাদ দি আমি মানুহ হ'ব নোৱাৰোনে বাৰু আমি মানুহ হ'ব নোৱাৰোনে বাৰু এখন মানুহৰ পৃথিৱী আমি গঢ়িব নোৱাৰোনে বাৰু আহক আমি ইজনে সিজনৰ কথা ভাবো সকলো একেলগে থাকো আহক সকলোৱে একেলগে আহক মানৱতাৰ গান গাওঁ মানুহৰ গান গাওঁ আহক একেলগে গাওঁ আহক মানৱতাৰ গান গাওঁ মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকলে সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণে সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ ভৱজ্যোতি শইকীয়া যিটো